হেল্ল' মৰমৰ বন্ধু বান্ধৱীসকল, ৰাকেশ দাস এডুকেশ্যন ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়ালৈ যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি অল বেল আইকনটো প্ৰেছ কৰি ৰাখা যাতে আমি আপলোড কৰা ভিডিঅ'সমূহ তোমালোকে পাই থাকা। আজি আছে তোমালোকৰ পলিটিকেল চায়েন্স আছে, গতিকে তোমালোকে 99 কমন কুৱেশ্যন আনচাৰ কেইটামান চাই যোৱা, ইয়াৰ পৰা কমন পৰিবই। গতিকে ব'লা পলম নকৰি আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চেপ্টাৰ হৈছে 11 আৰু নাম হৈছে স্থানীয় চৰকাৰ। প্ৰথমটো চোৱা কি আছে, ভাৰতত স্থানীয় স্বায়ত্ত শাসনৰ পিতৃ বুলি কাক কোৱা হয়? লৰ্ড ৰিপনক। মষ্ট ইম্পৰ্টেণ্ট, মনত ৰাখিবা এইটো। 2 নম্বৰটো চোৱা এতিয়া, স্থানীয় স্বায়ত্ত শাসন প্ৰতিষ্ঠানসমূহ চৰকাৰৰ শুদ্ধ সংস্কৰণ হয়নে? উত্তৰ হয়। 3 নম্বৰটো, স্থানীয় চৰকাৰৰ সাৰ্বভৌমত্ব আছেনে? উত্তৰ লিখিবা নাই। 4 নম্বৰটো চোৱা, গাঁও পঞ্চায়তৰ কাৰ্যকাল কেইবছৰ? উত্তৰ লিখিবা উত্তৰ 5 বছৰ। 5 নম্বৰটো চোৱা, স্থানীয় স্বায়ত্ত শাসন স্থানীয় সমস্যাৰ লগত জড়িত হয়নে? উত্তৰ হয়। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 6, প্ৰশাসনত বিকেন্দ্ৰীকৰণৰ ফলত স্থানীয় শাসনৰ সৃষ্টি হৈছে। কথাষাৰ সঁচানে? সঁচা। স্থানীয় স্বায়ত্ত শাসন ৰাজ্য চৰকাৰৰ অংশ হয়নে? হয়। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 8, সামূহিক উন্নয়ন আঁচনি কেতিয়া গ্ৰহণ কৰা হৈছিল? উত্তৰটো চাবা 1952 চনত। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 9, গাঁও পঞ্চায়তে আইন প্ৰণয়ন কৰিব পাৰে নে নোৱাৰে? 10 নম্বৰটো চোৱা, পৌৰ নিগমৰ সদস্যসকলক কি নামেৰে জনা যায়? উত্তৰ কাউন্সিল। এতিয়া চোৱা 11 নম্বৰ, গাঁও পঞ্চায়তৰ সদস্যৰ সংখ্যা কিমান? 10 জন। কুৱেশ্যন নম্বৰ 12, মুঠ আসনৰ কিমান শতাংশ আসন মহিলাসকলৰ বাবে সংৰক্ষিত? মুঠ আসনৰ 1/3। 13 নম্বৰটো চোৱা, ব্ৰিটিছ শাসনৰ সময়ত প্ৰথমে ক'ত পৌৰসভা গঠন কৰা হৈছিল? মাদ্ৰাজত। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 15, গুৱাহাটী পৌৰ নিগম কেতিয়া গঠন কৰা হৈছিল? 1974 চনত। কুৱেশ্যন নম্বৰ 16, গুৱাহাটী পৌৰ নিগমৰ সৰ্বোচ্চ সদস্যৰ সংখ্যা কিমান? 60 জন। কুৱেশ্যন নম্বৰ 17, বৰ্তমান ভাৰতত কেই তৰপীয়া পঞ্চায়তৰ ব্যৱস্থা আছে? 3 তৰপীয়া। কুৱেশ্যন নম্বৰ 18, গুৱাহাটী পৌৰ নিগম আইনখন কেতিয়া গৃহীত হয়? 1969 চনত। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 19, গাঁও পঞ্চায়তৰ সদস্যসকলক কোনে নিৰ্বাচন কৰে? গাঁও পঞ্চায়তৰ ভোটাৰসকলে। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 1, প্ৰত্যেকটোৰ মূল্যায়ন 2। ভাৰতীয় স্থানীয় স্বায়ত্ত শাসন অনুষ্ঠানবোৰ কি কি? স্থানীয় স্বায়ত্ত শাসন অনুষ্ঠানবোৰ হ'ল চহৰ অঞ্চলৰ স্থানীয় স্বায়ত্ত শাসিত অনুষ্ঠান যেনে পৌৰ নিগম, পৌৰসভা আৰু নগৰ সমিতি। গাঁও অঞ্চলৰ স্থানীয় স্বায়ত্ত শাসিত অনুষ্ঠান যেনে জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত, গাঁও পঞ্চায়ত। এতিয়া আহিল কুৱেশ্যন নম্বৰ 2, গাঁও সভাৰ 2টা কাৰ্য উল্লেখ কৰা। গাঁও সভাৰ 2টা কাৰ্য হ'ল গাঁৱৰ বিভিন্ন উন্নয়নৰ আঁচনি প্ৰস্তুত কৰা। 2 নম্বৰতে আছে গাঁৱৰ বাৰ্ষিক বাজেট অনুমোদন কৰা। এতিয়া আহিল কুৱেশ্যন নম্বৰ 1, জিলা পৰিষদৰ গঠনৰ কাৰ্যাৱলী আলোচনা কৰা। ভাৰতত গণতান্ত্ৰিক বিকেন্দ্ৰীকৰণ ব্যৱস্থাৰ শীৰ্ষত আছে জিলা পৰিষদ। জিলা পৰিষদৰ সদস্যসকল প্ৰত্যক্ষভাৱে জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত হয়। জিলা পৰিষদৰ কাৰ্যাৱলী তলত দিয়া ধৰণৰ হয়। 1 নম্বৰতে পঞ্চায়ত সমিতিৰ বাজেট পৰীক্ষা কৰি অনুমোদন জনোৱা। 2 নম্বৰতে আছে পঞ্চায়ত সমিতিয়ে যাতে দক্ষতাৰে কাম কৰে তাৰ তদাৰক কৰা। পঞ্চায়ত সমিতিৰ উন্নয়নমূলক আঁচনিসমূহৰ মাজত সমন্বয়তা পৰীক্ষা কৰা। জিলাখনৰ উন্নয়নমূলক কাৰ্যাৱলী সম্পৰ্কে চৰকাৰক পৰামৰ্শ দান কৰা ইত্যাদি। স্থানীয় স্বায়ত্ত শাসনৰ কৃতকাৰ্যতাৰ প্ৰয়োজনীয় চৰ্ত উল্লেখ কৰা। মই ইয়াত দেখাই দিছোঁ, তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা।
3 নম্বৰতে আহি গ'ল এতিয়া স্থানীয় স্বায়ত্ত শাসনৰ গুৰুত্ব আলোচনা কৰা। ভাৰতবৰ্ষক গণতান্ত্ৰিক বিকেন্দ্ৰীকৰণৰ ব্যৱস্থা হিচাপে স্থানীয় স্বায়ত্ত শাসনৰ সৃষ্টি কৰা হৈছে। ব্ৰিটিছৰ দিনত সূত্ৰপাত হোৱা স্থানীয় স্বায়ত্ত শাসনৰ গুৰুত্ব দিনক দিনে বৃদ্ধি পাইছে। ইয়াৰ গুৰুত্বৰ তলত উল্লেখ কৰা হ'ল। স্থানীয় শাসন ব্যৱস্থাই কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ কামৰ বোজা হ্ৰাস কৰে। ই স্থানীয় সমস্যাসমূহৰ পৰা ৰাষ্ট্ৰীয় চৰকাৰক কিছু অব্যাহতি দিয়ে। 6 নম্বৰতে স্থানীয় প্ৰশাসনে জনসাধাৰণক প্ৰশাসনীয় আৰু ৰাজনৈতিক শিক্ষা প্ৰদান কৰে। স্থানীয় প্ৰশাসনৰ দ্বাৰা গাঁও-ভূঁইৰ চুকে কোণে উন্নয়ন সম্ভৱ হয়। স্থানীয় স্বায়ত্ত শাসন গণতন্ত্ৰৰ ভেটি শক্তিশালী কৰে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভাল লাগিছে তেন্তে লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। থেংক ইউ।